নমস্কাৰ ইউটিউবৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই সফলতাই মোৰ ইউটিউব চেনেল জ্ঞানৰ সফললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেওবাৰ, সেয়েহে মই কণ ছাত্ৰ-ছাত্ৰীসকলৰ আগত এটি সাধু কথা দাঙি ধৰিম। সাধুটো মোক মোৰ মায়ে সংগ্ৰহ কৰি দিছে। এই চুকতে মই মালৈ ধন্যবাদৰ শৰাই আগবঢ়ালোঁ। সাধুটোৰ নাম হৈছে ঘৰিয়াল আৰু বান্দৰ। এখন নদী আছিল আৰু সেই নদীখনত এটা ঘৰিয়াল আৰু এজনী ঘৰিয়ালনী আছিল আৰু নদীখনৰ ওচৰতে এডাল ডাঙৰ জামু গছ আছিল। সেই জামু গছডালত এটা বান্দৰ আছিল আৰু বান্দৰৰ ঘৈণীয়েক বান্দৰী আছিল। তাৰপাছতে কি হ'ল, মতা বান্দৰটো আৰু মতা ঘৰিয়ালটো দুয়োটাৰ মাজত সখী বান্ধিলে। এনেকৈ সখী বন্ধাৰ ফলত ইটোৱে সেইটো বস্তু দিয়ে, সেইটোৱে সেইটো বস্তু দিয়ে, তেনেকৈ চলি আছে। আৰু বান্দৰটোৱে ঘৰিয়ালটোক যিমানবোৰ মিঠা মিঠা ফল পায়, জামু ফল, অন্য ফল, সকলোবিলাক ঘৰিয়ালটোক দিয়ে আৰু ঘৰিয়ালটোৱে খাই লৈ নিজৰ ঘৈণীয়েকলৈ টোপোলা বান্ধি লৈ যায়। এনেকৈ দিন গৈ আছে। তাৰপাছত ঘৰিয়ালৰ ঘৈণীয়েকে এদিন বুদ্ধি ভাঙিলে, নৰিয়া হোৱা ভাও জুৰিলে, টান নৰিয়া হোৱা ভাও জুৰিছে। ভাও জুৰি পেলাই ঘৰিয়ালটোক ক'লে, হে ঘৰিয়াল, কি কৰিবা, বান্দৰটো ইমানবোৰ জামু ফল খাই আছে, ইমানবোৰ মিঠা ফল খাই বান্দৰটোৰ কলিজা বৰ সোৱাদ হ'ব, বৰ মিঠা হ'ব। মই টান নৰিয়াত পৰিছোঁ, সেয়েহে মোৰ বান্দৰৰ কলিজা খাবলৈ মন গৈছে। বান্দৰৰ কলিজাটো খালে মোৰ নৰিয়া ভাল হ'ব। সেনেকৈ কোৱাত ঘৰিয়ালটোৱে বান্দৰটোৰ ওচৰলৈ আহিল। বান্দৰটোৰ ওচৰলৈ আহি বান্দৰটোক সিহঁতৰ ঘৈণীয়েকে মাতা বুলি কৈ লৈ আহিল। বান্দৰেও ঘৰিয়ালৰ পিঠিত উঠি আহিল। তাৰপিছত পানীৰ মাছ পালে, নদীখনৰ পানীৰ মাছ পোৱাত ঘৰিয়ালটোৱে বান্দৰটোক সঁচা কথাখিনি ক'লে। তেতিয়া ঘৰিয়ালটোৱে ক'লে, হে বান্দৰ সখী, মোৰ ঘৈণীৰ টান নৰিয়া হৈছে, সেয়েহে মোৰ ঘৈণীয়ে তোমাৰ কলিজাটো খাবলৈ ইচ্ছা কৰিছে। কলিজাটো খালে বোলে বেমাৰ ভাল হ'ব। তেনেকৈ কোৱাত বান্দৰ বিপাঙত পৰিল। তাৰপাছত সি কেনেকৈনো বাচিব পাৰে ঘৰিয়ালৰ পৰা সেইটো বুদ্ধি ভাঙিবলৈ ধৰিলে। বুদ্ধি এটা ভাঙি বান্দৰটোৱে ক'লে, হে ঘৰিয়াল সখী, তুমি আগতে মোক কিয় নকলা? মই গছৰ ডালতে কলিজাটো এৰি আহিলোঁ। তেনেকৈ কোৱাত ঘৰিয়ালে ক'লে, একো নাই ব'লা, আৰু এবাৰ যোৱা, আৰু এবাৰ তোমাক লৈ যাম, তুমি কলিজাটো এইবাৰ লৈ আহিবা। তাৰপাছতে ঘৰিয়ালে বান্দৰক আকৌ গছৰ ওচৰলৈ লৈ আহিল আৰু গছৰ ওপৰত উঠি বান্দৰটোৱে ঘৰিয়ালটোক ক'লে, মই তোমাক ঠগিলোঁ, তুমি গছৰ ওপৰত কলিজা এৰি যাব নোৱাৰি, কলিজাটো নাথাকিলে দেখোন মই মৃত্যু মুখত পৰিম। তোমালোকৰ ঘৈণীয়েৰাই বুদ্ধি ভাঙি মোৰ কলিজাটো খাব খুজিছিল, সেয়েহে মই গছৰ ওপৰত এৰি যাওঁ বুলি ক'লোঁ। তাৰপাছত ঘৰিয়ালটো তাৰ পৰা গুচি গ'ল দুখ মনেৰে, বান্দৰৰ কলিজা খাব নাপালে আৰু সেইদিনাৰ পৰা দুয়োটাৰ মাজত যি বন্ধুত্ব আছিল, সেই বন্ধুত্ব নাইকিয়া হ'ল। আৰু বান্দৰটো আৰু বান্দৰনীজনী ফল মূল খাই সুখে সন্তোষেৰে বাস কৰি থাকিলে। আৰু সাধুটো এইখিনিয়ে। কণ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সাধুটো মনোযোগেৰে শুনিবা। আৰু সাধুটোৰ পৰা কি নীতি শিক্ষা পালোঁ, আমি আনক ঠগিব নালাগে, আনক ঠগালে নিজেহে বিপদত পৰে। আৰু বান্দৰটোৱে উপস্থিত বুদ্ধিৰে নিজক বচালে। এনেকৈ আমিও উপস্থিত বুদ্ধিৰে আমি বিপদত পৰিলে নিজক বচাব লাগে। প্ৰিয় দৰ্শকসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকনটো বজাই দিব। আজি আৰু বেলেগ দীঘলীয়া নকৰোঁ, অহা ৰবিবাৰে মই আৰু এটা বেলেগ সাধু লৈ আহিম। আজি সামৰিছোঁ। নমস্কাৰ, জয় আই অসম, ধন্যবাদ।